অকলে অকলে কি কৰি আছা? বাইকত? তাইক মই ৰেষ্ট ল'বলৈ কৈছো অলপ। দিনটো অফিচত থাকি এতিয়া আহি পাকঘৰত সোমালা। ৰেষ্ট তুমিহে ল'ব লাগিছিল। যোৱা ৰুমলৈ যোৱা, মই বনাম দিয়া। কোনো দৰকাৰ নাই, মই অলৰেডি ষ্টাৰ্ট দিলোৱেই। তুমি একেবাৰে টেনশ্যন ল'ব নালাগে। টেনশ্যনটো মই ল'মেই। মোৰ মৰমৰ বৌজনী দিনটো অফিচত থাকি ৰাতি আহি ঘৰ চম্ভালিব আৰু মই থমথম মদন গোপাল হৈ চাই থাকিম। সেইটো হ'ব নোৱাৰে। দিয়া মোকো এটা কাম দিয়া। হ'ব নেকি ৰিমলি? মই আহিছো যেতিয়া ময়ে কৰিম। তোমাৰ যদি কাম নাই তুমি ইয়াতে বহি থাকা, আমি কথা পাতি পাতি কাম কৰিম, ঠিক আছে? আপকা হুকুম সৰ আঁখো পে। বৌ, সঁচা কথা এটা কবা কিন্তু। কি? আমাৰ ঘৰখন তোমাৰ কেনেকুৱা লাগিছে? ইমানবোৰ হোৱাৰ পিছতো যে এই ঘৰখনে মোক আদৰি লৈছে, ইমান মৰম দিছে, গতিকে এই ঘৰখনক বেয়া লগাৰ প্ৰশ্নই নাহে। আৰু বেয়া লগাটো যে পাপ। নাজানো এয়া তুমি অন্তৰৰ পৰা কৈছা নে এনেই কৈছা। মই কিন্তু একদম অন্তৰৰ পৰা কৈছো, তোমাক মোৰ সাংঘাতিক ভাল লাগে। আৰু আটাইতকৈ কি ভাল লাগে জানা? কি? কেৱল তোমাৰ মৰমৰ বাবে সৰুদাই নিজকে সলাই পেলালে। তোমাৰ বাবেই দাদাক আজি এটা নতুন ৰূপত পালো। সঁচাই, সঁচা প্ৰেমৰ যাদুৱে বেলেগ। দাদাৰ ওপৰত একদম তেৰি যাদু চল গই। হ'ব নেকি? ইয়াত মোৰ কোনো যাদু নাই। সকলোবোৰ আমাৰ মনৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ মন গলে আমি ভাল হৈ থাকিব পাৰো আৰু নিজকে বেয়াও কৰিব পাৰো। এই মনটোৱে সকলো। গতিকে তোমাৰ দাদাৰ পৰিৱৰ্তন হৈছে, সেয়া তোমাৰ দাদাৰ নিজৰ ক্ৰেডিট। মোৰ ইয়াত একো হাত নাই। হয়নে? ইয়াত কাম কৰি থকা হাত দুখন পিছে কাৰ? তোমাক কিন্তু মানিছো দেই, কথাত কিন্তু তোমাক নোৱাৰি। আৰু মৰমত তোমাক নোৱাৰি। মৰমৰ ভাণ্ডাৰ তুমি। বৌ, তুমি সদায় এনেকৈ থাকিবা আৰু দাদাৰ লগতে মোকো সদায় এনেকৈ মৰম কৰি থাকিবা। আৰু সোনকালে আমাক এটা ভাল খবৰ দিবা। দিবানে? যায় এজনী। বা লাষ্টটো চোৱা।